আমি ওলালো গোটেইকেইটাই ইয়াৰ পুৰা একদম পেকিং কৰি লৈছোঁ পুৰা এতিয়া আমি যাওঁ কেনে লাগিল থাকি মজা ৰবিনে ক'ব কেনে লাগিল বঢ়িয়া লাগিছে বঢ়িয়া কি ক'ম আৰু বেছি নকওঁ বেছি ক'লে আহিব আপোনালোকেও যদি পাৰে একদম মজা লাগিব অকণমান কষ্ট হ'ব কিন্তু কষ্টৰ ফল সদায় মিঠা ধীৰাজে কিবা এটা ক'ব বোলে কৈ দিয়া সঁচাকৈ ধুনীয়া প্লেচ হয় অলপ কষ্টকৰ হয় কিন্তু তথাপিতো আহিব পাৰে এতিয়া কেম্প কৰি থাকিব পাৰে সঁচাকৈ অলপমান কষ্ট হ'ব আৰু অৱশ্যে কাৰণ যোনে কাৰোবাৰ যি অসুখ বিসুখ বেছিকৈ থাকে এইবিলাকত নাহাটোৱে ভাল কাৰণ ইয়াতে মেডিচিন এনেকুৱা নাপাব মেডিচিন আৰু ডক্তৰ এইবিলাকো ইয়াত উপলব্ধ নহয় কিন্তু আদাৰৱাইজ বেমাৰ থাকিলে নাহিব ইয়াত আহি ভালে পাব কষ্টকৰ হ'লেও ঠিক আছে বাই 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 লেটছ গ' টু হোম বাই বাই জুকো ভেলী বাই বাই আকৌ লগ পোৱাৰ আশাৰে বাই বাই এগেইন বাই 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 এ ঘৰ যোৱাৰ ফূৰ্তি পৰিৱেশ উপভোগ কৰাৰ পিছত ঘৰ যোৱাৰ ফূৰ্তি এয়া ধীৰাজ আৰু ৰবিনৰ এইটো জাখামাৰ লাষ্ট ভিউ পইণ্ট সেইদিনাখন বিছামাৰ পৰা উঠিছিলো আমি এতিয়া আমি জাখামালৈ নামিম এইবিলাক লিখা আছে এইবিলাক সঁচাকৈ অলপমান শক্তি দিয়ে মনত এইবিলাক এনেকুৱা ধৰণৰ লিখনিবিলাকে এয়া ৰাস্তা নামি আছো আমি প্ৰকৃতিৰ মাজৰে এটা নিজৰা পাইছো আমি এতিয়া আমি পানী চানী ভৰাই ল'ম খোৱা পানী বটল আছে বটল উলিয়াই ল'ব ধীৰাজ আছে ধীৰাজ ৰবিন পানী ভৰাই ল'ব মই ল'ম অকণমান ভৰি চৰি অলপ ধুই লওঁ নেকি ভাবিছোঁ মেঘবোৰ যে আছে সেই টপটোৰ পৰা আমি নামিছো পুৰা নামি আছো এতিয়া এইখিনি পাইছো এয়া এখেতসকলক চাওক নাগালেণ্ডৰ লোকেল মানুহ তেখেতসকলে ইয়াতে জুম খেতি কৰে আৰু এনেকৈ তেখেতসকলে নিজৰ খেতিৰ শস্যবোৰ লৈ গৈ আছে এয়া আমি জাখামা পালো ইয়াৰ পৰা আমি এতিয়া ট্ৰেইন ষ্টেচনলৈকে যাম তেতিয়াহ'লে বাই বাই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম এইটো ভিডিঅ' ইয়াতে সামৰিলোঁ জুকো ভেলী ট্ৰিপৰ আমাৰ ইয়াতে অন্ত পৰিলে আমি এয়া ষ্টেচনত ৰখি আছোঁ ধীৰাজ আৰু ৰবিনৰ এনেকৈ অকণমান ছবি আঁকি আছোঁ ইয়াতে লাইভ পেইণ্টিং জনাবচোন কেনেকুৱা হৈছে যদি ভাল লাগিছে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ